নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগলৈ লৈ আহিছোঁ ৰাতিপুৱা শুই উঠি এইকেইবিধ কেতিয়াও নকৰিব, কৰিলে হয়তো বহুতো ক্ষতি হ'ব পাৰে। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰতে, ৰাতিপুৱা শুই উঠি বহু সংখ্যক মানুহে আইনা চায়, কিয়নো এইটো এটা অভ্যাস হৈ যায়। কাৰণ মুখখন কেনেদৰে আছে সেইটো চাবলৈকে আইনাখন চোৱা হয়। কিন্তু চাণক্যৰ মতে ৰাতিপুৱা শুই উঠি আইনা চোৱাটো উচিত নহয়। যিজন লোকে এই কামটো কৰে তেওঁ গোটেই দিনটো অশুভ হৈ পৰে। গতিকে পুৱাতে শুই উঠি এই কাম কেতিয়াও নকৰিব। 2 নম্বৰতে, ৰাতিপুৱা শুই উঠি কাজিয়া লগা দেখা পালে বা নিজেও কাজিয়া লাগিলে সেইটো বহুত এটা বেয়া কথা। যদি পুৱাই শুই উঠি জীৱ-জন্তুৰ কাজিয়াও দেখা যায় তেতিয়াও দিনটো অশুভ হয়। এনেকুৱাবোৰ দেখা মাত্ৰেই সাৱধান হ'ব লাগে, কাৰণ আপোনাৰ দিনটো সংকটময়ো হ'ব পাৰে। 3 নম্বৰতে, পুৱাৰ ভোজন কৰোঁতে পশুৰ নাম বা গাঁৱৰ নাম কেতিয়াও উচ্চাৰণ নকৰিব। এনে কৰাটো উচিত নহয়। সেইটো এটা অশুভ লক্ষণ। শাস্ত্ৰৰ অনুসৰি ৰাতিপুৱা শুই উঠি ভগৱানক স্মৰণ কৰি পূজা কৰিব লাগে। এনে কৰিলে আপোনাৰ দিনটো শুভ হয়। বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।